তো হাই ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ব্লগিং ভিডিঅ' নহয়, আজি আনবক্সিং কৰিম। একচুৱেলি আনবক্সিংটো হ'ল মানে মোৰ নতুন ছেটআপ এটা লৈছোঁ। নতুন ছেটআপটোৰ কাৰণে আপোনালোকক দেখুৱাম ছেটআপটো কেনেকুৱা হয়, আপোনালোকে চাব ছেটআপটো কেনেকুৱা ধৰণৰ আনিছোঁ। নতুন ব্লগিং আৰম্ভ কৰিছিলোঁ, গতিকে ছেটআপটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বস্তুটো কেনেকুৱা হয়, ভাল হয় নে বেয়া হয়, আপোনালোকে চাব আৰু মোক কৈ থাকক। প্ৰথমতে মই আপোনাক দেখুৱাম, মই বহুত কিছুমান আনিছোঁ, তথাপিও আপোনাক চিম্পুলকৈ কিছুমান বস্তু দেখুৱাব চেষ্টা কৰিম। প্ৰথমত চাওক, এটা হেলমেটটো ল'লোঁ। হেলমেটটো একচুৱেলি মটৰ ব্লগিঙৰ কাৰণে লৈছোঁ। মটৰ ব্লগিং কেনেকৈ কৰে আপোনাক দেখুৱাম পিছত, আৰু তাৰ ছেটআপ কি লাগে দেখোন। কিন্তু প্ৰথমতে আপোনাক দেখুৱাম, মই ব্লগিং এটা চেনেল কৰিছোঁ, নতুনকৈ আৰম্ভ কৰিছোঁ ব্লগিং চেনেলটোত কি ইকুইপমেণ্ট মই বৰ্তমান কি বস্তু লৈছোঁ সেই বিষয়ে আপোনাক দেখুৱাব চেষ্টা কৰি আছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে ব্লগিং ষ্টাৰ্ট কৰাৰ আগত ব্লগিং ষ্টাৰ্ট কৰিবৰ কাৰণে আপোনাক যিকোনো এটা মোবাইল প্ৰয়োজন হ'ব। প্ৰথমত আপুনি ব্লগিং মোবাইলেৰে ষ্টাৰ্টিং কৰক, যেনেকৈ আপোনাৰ চেনেলটো ভালকৈ আপুনি ক'ব পাৰিব, ভালকৈ ভিডিঅ' বনাব পাৰিব, আপোনালোকৰ ভাল ভিউজ আহে, আপোনাৰ ছাবস্ক্ৰাইবাৰ যথেষ্টখিনি হৈ গ'ল, তেতিয়া আপুনি বেলেগ কেমেৰা বা বেলেগ বস্তু ইউজ কৰিব পাৰে। কিন্তু বৰ্তমান আপোনালোকে মোবাইল ইউজ কৰক, যেনেকৈ মই ইউজ কৰি আছোঁ অপো। চাওক, এইটো অপো মোবাইলটো দিয়ে মই বৰ্তমান ব্লগিং বনাই আছোঁ। কিন্তু এটা একচুৱেলি যেতিয়া মই ভিৰ জেগাত যাওঁ, ক'ৰবাত অকণমান হুলস্থুলীয়া পৰিৱেশত যাওঁ, তেতিয়া মানে কি হয়, যিটো নেকি ইয়াৰ চাউণ্ডটোৱে ভালকৈ শুনা নাপায়, গতিকে অকণমান অসুবিধা হয়। সেইকাৰণে সেই অসুবিধাটোৰ প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে মই এটা মাইক আনিলোঁ। সেইটো মাইকটো বয়া মাইকটো আপোনালোকক দেখুৱাই আছোঁ। বয়া মাইকটো আৰু প্ৰথম ষ্টাৰ্টিং মই চেল্ফি ষ্টিকডাল লৈ পেলাই বহুত দিনলৈকে ভিডিঅ' বনাই আছোঁ, কিন্তু অকণমান প্ৰব্লেম হয় মাইকৰ কাৰণে ন, গতিকে সেইটো আনিলোঁ। আপোনাৰ সকলো মানুহৰ এটা চিম্পুলকৈ এটা মোবাইলটো থাকেই, ভিডিঅ' বনাবৰ কাৰণে মোবাইল এটা আছে, যেতিয়া মোবাইলটো দিয়ে ভিডিঅ' বনাই থাকিব প্ৰায়। আৰু এতিয়া আনবক্সিং কৰোঁ বস্তুটো। প্ৰথমতে ট্ৰাইপডটো খুলিলোঁ। এইটো চাওক, ট্ৰাইপডটো দিছে আৰু ইয়াৰ লগত দুটা বস্তু দিছে একচুৱেলি, দুইটা। এইটো মোবাইল মাউণ্টটো, ইয়াত মোবাইল ৰখাব পাৰে, আৰু এইটো এটা কিয় কাৰণে দিছে আপোনাক কৈ আছোঁ। আৰু এই টাইপটো চাওক, এই টাইপটো একচুৱেলি এটাই ভাল, এইটো 360 ডিগ্ৰী ৰোটেট হয়। এইটো আপুনি ঘূৰাই পেলাই 360 ডিগ্ৰী যেনে তেনে কৰিব পাৰে। তো এনেকুৱা নিচিনা বহুত ভাল হয়, গতিকে এইটো বস্তু পাৰচেছ কৰিলোঁ। আৰু এইটো মোবাইল হোল্ডাৰ হয়, ইয়াতে মোবাইলটো ৰখোৱা হয়, মানে মোবাইলটো ইয়াত লৈ পেলাই ভিডিঅ' বনাব পৰা হয়। আৰু এইটো ট্ৰাইপডটোত একচুৱেলি এইটো চাওক, এইটো আপুনি দীঘল কৰিব পাৰে আপোনাৰ নিজৰ ইচ্ছামতে, আৰু এইটো বহল কৰিব পাৰে, এনেকুৱা ধৰণৰ বহল কৰিব পাৰে। গতিকে দেখুৱাই আছোঁ, আৰু ইয়াক কেনেকৈ একচুৱেলি ইউজ কৰা হয় সেইটো আপোনাক দেখুৱাই আছোঁ। তো মোৰ ওচৰত এতিয়া বস্তু হৈ গ'ল দুটা, এটা হ'ল মোবাইল ষ্টেণ্ড আৰু এটা হ'ল ট্ৰাইপড। তো ইয়াক বয়া মাইক এটা লৈছোঁ। তো বয়া মাইকত কি বস্তু থাকে। চাওক, এখন ৰিচিপ্ট দিছে বয়া মাইকৰ, আৰু এইটো ৱাৰেণ্টি কাৰ্ড, 1 বছৰ ৱাৰেণ্টি কাৰ্ড, এইটো ৰাখি দিছোঁ বাৰু। তো বয়া মাইকত কি দিছে, এইটো চাওক, বয়া মাইক, এইটো এটা মাইকটো দিছে। এই মাইকটোৰ একচুৱেলি এইটো ভাল, এইটো আপুনি যিখিনি দেখিছে হোম ষ্টাইলত থাকে। এই হোম ষ্টাইলটো মানে কি হয়, যেনেকৈ বতাহটো লাগে, যেনেকৈ বতাহ আমি ক'ৰবাত গৈ থাকোঁ, ৰানিং কৰি থাকোঁ, কেতিয়াবা বতাহ হুৰহুৰণি শব্দ আহে, এই বস্তুটোৱে মাইকৰ ভিতৰলৈ যাবলৈ নিদিয়ে। একচুৱেলি ইয়াৰ ভিতৰত এটা মাইক এটা আছে, সৰু মাইক এটা আছে, দেখুৱাইছোঁ। এইটো চাওক, এইটো সৰু মাইক। একচুৱেলি যদি আপুনি এইটো দি পেলাই ভিডিঅ' বনাই তেনেহ'লে হুৰহুৰণি শব্দ শুনা পাব। আৰু যদি আপুনি এই মাইকটো ইয়াৰ ভিতৰত লগাই পেলাই যদি ভিডিঅ' বনায়, তেনেহ'লে সেই হুৰহুৰণি শব্দটো এইবিলাক আৰু হোমবিলাকে শব্দটো ভিতৰলৈ যাবলৈ নিদিয়ে। গতিকে এইটো ইজ দ্য বেষ্ট মাইক, বহুত ভাল হয়। তো মাইকৰ লগত, বয়া মাইকৰ লগত আহিছে আপোনাৰ এটা বক্স আহিছে। বক্সটো মানে একচুৱেলি এইটো আমি ইয়াত ভৰাই পেলাই থৈ দিব পাৰোঁ, কাৰণ প্ৰতিটো সময়তে আমি এইটো লগোৱাটো ইমান সহজটো নহয়। আৰু লগত দুডাল কেবুল আহিছে। এপাত হ'ল, এইটো হ'ল DSLR। আপুনি যদি DSLR ইউজ কৰিম ভাবি DSLR কাৰণে কেবুল দিছে, আৰু এইটো হ'ল মোবাইলটো কেবুল একে ইজি, আৰু ইয়াত লেখা আছে স্মাৰ্টফোন, আৰু এইপিনে লেখা আছে মাইক্ৰ'ফোন। গতিকে মাইক্ৰ'ফোনটো ক'ত, স্মাৰ্টফোনটো ক'ত লাগিব আপোনালোকেতো গম পাই আছে, আপোনালোকে ইমান শিকাব নালাগে ন, কি কয় জানা আৰু। তথাপি এইবিলাক চেক কৰি দিলোঁ ফ্ৰেণ্ডছ। বৰ্তমান আমি আমাৰ বস্তুবিলাক হ'ল ইউজ কৰিম এতিয়া মোবাইল ষ্টেণ্ডটো মোৰ, আৰু ট্ৰাইপডটো, তো এইটো বয়া মাইকটো। এইখিনি পাৰচেছ কৰিলোঁ। একচুৱেলি এই বস্তুবিলাক লগাম কেনেকৈ সেইটোতে একচুৱেলি কথা নহয় ফ্ৰেণ্ডছ। গতিকে প্ৰথম মই এইটো ইউজ কৰিছিলোঁ, ভাবিছিলোঁ কি ইয়াতে মই বয়া মাইকটো লগাই ফিটিং কৰিম, তো
তো ইয়াত একচুৱেলি যদি মই মোবাইলটো লগাওঁ ফ্ৰেণ্ড যদি মই মোবাইলটো লগাওঁ এনেকৈ কৰি ইয়াৰ পিছত ইয়াৰ যিটো নেকি বয়া মাইকটো মই লগত আছে ষ্টেণ্ড আপোনাক কৈছিলোঁ এই ষ্টেণ্ডটো মই ক'ত লগাওঁ ইয়াতো লগোৱা জেগা নাই আৰু বাই চান্স যদি মই ইয়াত ফেব্ৰিকুইক দি অফ কৰি দিওঁ তেনেহ'লে ইয়াত লগাই ফেব্ৰিকুইক দি যদি মই ইয়াত লগাই দিওঁ ফেব্ৰিকুইক দি যিহেতু নৰকেই ইয়াত লগোৱা ষ্টেণ্ডে নাই ইয়াত যদি ফেব্ৰিকুইক দি লগাই দিওঁ তেনেহ'লে নেক্সট টাইম মই বহুত প্ৰব্লেম কৰিব এইটো বাগৰি যোৱা চান্স থাকে গতিকে এইটো এনেই জেনেৰেলি ভাৱত আপুনি এনেকৈ ভিডিঅ' ব্লগ বনাব পৰা যায় আৰু নৰ্মেলিকৈ ব্লগ বনাই কৰি ধুনীয়াকৈ দেখুৱাব পৰা যায় কিন্তু মাইকটো লগোৱা জেগা নাই গতিকে মই কি কৰিলোঁ এইটো ইউজ কৰোঁ তথাপিও মই ট্ৰাইপডটো ইউজ কৰিলোঁ এই ট্ৰাইপডটোত মানে মাইকটো লগোৱা জেগা আছে ট্ৰাইপডটো একচুৱেলি এটা কাৰণে ভাল আপুনি ট্ৰাইপডটো অকল মোবাইলৰ কাৰণে নহয় এইটো কেমেৰা আপুনি DSLR লয় যদি GoPro লয় যদি যিকোনো বস্তু ল'লেও এইটো ইউজ কৰিব পাৰিব বহুত ভাল হয় 360 ৰোটেট এইটো চাওক 360 ৰোটেট এইটো ঘূৰি থাকে বহুত বেষ্ট হয় মোৰ কাৰণে আপোনালোকৰ কাৰণে আপুনি নিজে চাই ল'ব কিন্তু তথাপিও ট্ৰাইপডটো ইজ দ্য বেষ্ট ইয়াক ইউজ কৰিম কেনেকৈ প্ৰথমতে এটা মোবাইল মাউণ্ট দিছিলে এইটো চাওক ট্ৰাইপডটো আমি প্ৰথমতে টাইট কৰি ল'লোঁ তো এইটো মোবাইল মাউণ্ট একচুৱেলি ইয়াক প্ৰয়োজন হৈছে কিহৰ কাৰণে দেখুৱাই আছোঁ ট্ৰাইপডটো লগাওঁ প্ৰথমত এইটো লগালোঁ মোবাইল হোল্ডাৰটো লগালোঁ মোবাইল হোল্ডাৰ মোবাইল হোল্ডাৰ ফিটিং হৈ গ'ল মোবাইলটো লগাই দিলোঁ এতিয়া আমি লগাম মোবাইলটো ব্লগিঙৰ কাৰণে যিটো মোবাইল ইউজ কৰিম আমি মোবাইলটো এইটো চাওক এইটো লগালোঁ মোবাইলটো তো ফ্ৰেণ্ডছ ফাইনেলি আমাৰ ছেটআপটো হ'ল যথেষ্টখিনি এইটো চাওক কিন্তু মাইকটো আমি ক'ত লগাম এতিয়া মাইকটো কাৰণ আপোনাক মইতো দেখুৱাইছিলোঁ যে এইটোতো আমি মোবাইলটো ইউজ কৰিছিলোঁ ন সেনেকৈ এইটোতো ইউজ কৰিছোঁ মোবাইল ভিডিঅ' বনাইছিলোঁ কিন্তু ইয়াত লগোৱা জেগা নাই কিন্তু এইযোৰ যিযোৰ ট্ৰাইপড ইয়াত ট্ৰাইপডত লগোৱা জেগা এটা আছে এইটো চাওক এইটো দেখিছে তো এইটো ক্লিপটো আমি ইয়াত লগাম আপোনালোকে চাই লওক ভালকৈ ইয়াত লাহেকৈ সোমোৱাই দিলে আৰু এইটো টাইট কৰি দিলে হৈ গ'ল প্ৰব্লেমটো এইটোৱে নহ'লে এইটো দিলে চলে কিন্তু এপাত ল'বলগীয়া কাৰণটো হ'ল এই ওপৰৰ যিটো নেকি মাইক লগোৱা জেগা নাই এইটো মাইক লগাব জেগাটোৰ কাৰণে এইটো ল'বলগীয়া হ'ল এতিয়া আমি মাইকটো ফিটিং কৰিম মাইকটো কেনেকৈ ফিটিং কৰিম আপোনাক দেখুৱাই আছোঁ তো এইটো বয়া মাইক এইটো আপোনালোকে ইয়াত লাহেকৈ ক্লিপডালত লগাব আৰু অলপমান জোৰকৈ হেঁচা মাৰি দিব ক্লিপটো খাই গ'ল অলৰেডি আমাৰ ফিটিং হৈ গ'ল তো ইয়াত আমাক বয়া মাইকত দুপাত কেবুল দিছিলে আপোনাক কৈছিলোঁ আগতে এপাত হ'ল কেমেৰাৰ বা GoPro যিকোনো লগাব কাৰণে এপাত কেবুল আৰু এটা হ'ল লগাব পাৰিব তো এপাত আমাৰ মোবাইলৰ যিটো কেবুল মোবাইল কেবুলত কেনেকৈ লগায় ইয়াত একদম ইজি প্ৰচেছ ইয়াত দেখুওৱা হৈ আছে এইটো চাওক এতিয়া মোবাইল দেখুৱাই আছে আৰু ইয়াত মাইকৰ যিটো চাউণ্ড দেখুৱাই আছে চাউণ্ডটো মাইকৰ চাউণ্ডটো আমি লগাম ইয়াত যিটো নেকি বয়া মাইকৰ বেক চাইডে ইয়াত অলপমান জোৰকৈ লৈ মাৰি দিব তো এইটো এডজাষ্ট হৈ গ'লগৈ তো ইয়াৰ যিটো ফোন তো আমি ইয়াত লগাম আমাৰ ফুল ছেটআপ ৰেডি ফ্ৰেণ্ডছ আপোনাৰ এটা কথা ক'ব বিচাৰিছোঁ যে ভিডিঅ' বনোৱালে একচুৱেলি মাইকটো বেছি গুৰুত্ব দিয়ে কাৰণ আপুনি কি ক'ব বিচাৰিছে ভিডিঅ'টো কেনেকৈ ক'ব যদি অডিয়েঞ্চে আপোনাৰ কথাবোৰ শুনা নাপায় তেনেহ'লে এটা ইম্প্ৰেশ্যনটো যিটো নেকি ভাল নালাগা হৈ যাব ভাল নালাগে মানে তেখেতে কি ক'ব বিচাৰিছে ভিডিঅ'টোত কি বুজাব চেষ্টা কৰিছে যদি বুজি নাপায় দৰ্শকে ভিউৱাৰ্ছবিলাকে যদি বুজি নাপায় শুনা নাপায় তেনেহ'লে এটা বেয়া লাগে আৰু ভিডিঅ'টো গতিকে সেই অনুপাতে মোৰ কেইদিনমানৰ আগত মোৰ ইমান ভাল নাছিলে মাইক নাথাকাৰ কাৰণে মোৰ শব্দবিলাক শুনা নাপায় গতিকে মই আনিছোঁ ছেটআপ আনিলোঁ আৰু এবাৰ খুলিছোঁ খুলি আপোনালোকক ফাৰ্ষ্ট দেখুৱালোঁ তো নেক্সট ভিডিঅ'ত হয়তো মোৰো বহুত ভাল মাইকৰ আৰু মই ভালকৈ আপোনালোকক যিকোনো জেগা দেখুওৱাৰ আগত ভালকৈ বুজাব পাৰিম কাৰণ মোৰ কথা আপোনালোক শুনা পাব গতিকে ছেটআপটো ল'লোঁ ছেটআপটো ভিতৰত বনাইছোঁ আৰু বাহিৰত যায় দেখুৱাব এতিয়া আপোনালোক সম্পূৰ্ণ ছেটআপটো দেখুৱালোঁ ছেটআপটো মোৰ ফুল ছেটআপ ৰেডি ভিডিঅ' কেনেকৈ বনাম এতিয়া আমি বাহিৰত যায় বুলি কেনেকুৱা ধৰণৰ ভিডিঅ' বনাম কেনেকৈ বনাম ভিডিঅ' বনাবলৈ বহুত লাজ লাগে ন মোৰো লাজ লাগে মানুহৰ কিছুমান কথা ক'বলৈ কাৰণে ক'ব নোৱাৰোঁগৈ ন ক'ম বুলি ভাবিলেও ক'ব নোৱাৰা হৈ যাওঁগৈ তথাপিও চেষ্টা কৰি আছোঁ ভিডিঅ'বিলাক ভালকৈ বনাব চেষ্টা কৰি আছোঁ যদি আপোনালোকৰ ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ ছেটআপটো মোৰ যিটো ছেটআপ বনাইছোঁ বৰ্তমান মই মোবাইল ব্লগিঙৰ কাৰণে আৰম্ভ কৰিম ভাবিছোঁ
এই ছেটআপটো যদি আপোনালোকক ভাল লাগিছে তেন্তে মোক প্লিজ কমেণ্ট কৰিব ক'ব যে ছেটআপটো ভাল লাগিছে নে লাগে, মই আৰু কি ল'ব লাগে, মই কেনেকৈ ইম্প্ৰুভ কৰিব লাগে ভিডিঅ'বোৰত আপোনালোকে ক'ব, কমেণ্ট কৰিব। তেতিয়া মই হয়তো আৰু ইম্প্ৰুভ কৰিব চেষ্টা কৰিম মোৰ নিজৰ ভিডিঅ'বোৰ, কাৰণ প্ৰথম ভিডিঅ' বনাই আছোঁ না, মোৰ বহুতবিলাক ভুল আছে। চেষ্টা কৰিম, আপোনালোকে কমেণ্ট কৰিব, কমেণ্ট কৰাৰ পাছত আমি নিশ্চয় চাগে ভিডিঅ' ভালকৈ বনাব চেষ্টা কৰিম। তো এতিয়া বৰ্তমান আমি বাহিৰত যাম, বাহিৰত যাই গৈ কেনেকৈ ভিডিঅ'টো বনোৱা হয় তাক আপোনাক দেখাব চেষ্টা কৰিম। তো বলক ওপৰলৈ গৈ আছোঁ আমি, আৰু ওপৰত যাই আপোনাৰ ছেটআপটো কেনেকৈ বনোৱা হয়, কেনেকৈ ব্লগিং কৰা হয় দেখুৱাব চেষ্টা কৰিম। গৈ আছোঁ ওপৰলৈ। বৰ্তমান মই আছোঁ আমাৰ ঘৰৰ ওপৰত ছাদত আছোঁ, আৰু ব্লগিংটো একচুৱেলি মই অকলে ধৰি চেল্ফি ষ্টিক দি বনাইছোঁ ভিডিঅ'টো কেনেকৈ বনায়। তো আপোনালোকে ছেটআপটো মাইকটো ধুনীয়াকৈ সন্মুখত ৰখাই লৈ ভিডিঅ'টো বনাব চেষ্টা কৰিব। তো এনেকুৱা হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই নিউ ব্লগ। তো ফ্ৰেণ্ডছ, আজি আমি যাম ঠিক তেনেকুৱা ধৰণৰ মাইকটো আপোনালোকে ফ্ৰণ্টত ল'ব, এই যিটো নেকি মাইকৰ স্পীকাৰটো সন্মুখত থাকিব লাগে, যাতে কথাটো কোৱাৰ লগে লগে মাইকে আকৰ্ষণ কৰিব পাৰে। তো ফ্ৰেণ্ডছ, আপোনালোক ভিডিঅ' ছেটআপটো আপোনাৰ দেখুৱালোঁ। মাইকটোৱে যিটো আমি নেকি ব্লগিং বনোৱাৰ সময়ত এই মাইকটোৰ যিটো মাইকটো আমাৰ ফ্ৰণ্টৰ সন্মুখত থাকিব লাগিব, এনেকুৱা ফ্ৰণ্টৰ সন্মুখত থাকিব লাগে। তেতিয়া আমি মোবাইললৈ চাই পেলাই ধুনীয়াকৈ ভিডিঅ' বনাব ভিডিঅ'টো তেনেকৈ। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই নিউ ব্লগ। আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে। মই আজি আহিছোঁ কান্থিলামছোঁ বা ঘূৰিব কাৰণে এটা পাৰ্কৰ ৱাটাৰফলত আহিছোঁ, এনেকুৱা ষ্টাইলত বিভিন্ন ধৰণৰ ভিডিঅ' বনাব পাৰে। এইটো চাই পেলাই আপোনালোকে কেনেকুৱা ষ্টাইলত কথা কয় আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে ভিডিঅ'টো বনালোঁ কষ্ট কৰি পেলাই, ভাল বেয়া আপোনালোকৰ ওপৰত আপোনালোকে কি কমেণ্ট কৰে, কেনেকুৱা পালে আপোনালোকৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ' যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব কাৰণে নাপাহৰিব। তো মানে কি হ'ল ফ্ৰেণ্ডছ, মোৰ আৰু আছে আনবক্সিং কৰিবলগীয়া, মই আনবক্সিং কৰিম। কিন্তু তাৰ আগতে মানে মোৰ দুটামান বস্তু আহিব আছে। এটা গ্ৰুপৰ অৰ্ডাৰ দিছোঁতো, গ্ৰুপতো আহি পোৱা নাই। গতিকে গ্ৰুপো আহি পেলাই আপোনালোকৰ নেক্সট ভিডিঅ' আহিব মটৰ ব্লগিঙৰ ওপৰত। তো মোবাইল মটৰ ব্লগিং কেনেকৈ কৰিব পাৰিব, আৰু প্লাছ GoPro দি ভিডিঅ' কেনেকৈ বনাব পাৰিব, GoPro আনবক্সিং কৰিম। এনেকৈ কিছুমান ভিডিঅ' আহিব, আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। যদি ভিডিঅ'বোৰ ভাল লাগে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো লগ পাম নেক্সট ভিডিঅ'। থেংকছ ফৰ ৱাটছিং।